এই নিৰ্বাচনত কোনো ঘূৰিব লগা হোৱা নাই, কোনো তেনেকুৱা বেয়া অৱস্থা হোৱা নাই। এইটো প্ৰথম কথা আছিলে। বাকী যিটো আছে ভোটদানটো ৰাইজে কৰিব, কাৰণ ডেম'ক্ৰেচিত আমি ইমান সুন্দৰ এটা প্ৰক্ৰিয়া আছে যে আমি নিজৰ মনে বিচৰা প্ৰাৰ্থীক আমি ভোট দি জয়যুক্ত কৰাওঁ আৰু আমি চৰকাৰ বনাওঁ। ত' সেইকাৰণে আজি 26 লাখ পপুলেশ্যন এপ্ৰক্সিমেটলি আমাৰ ভোট দিব আৰু নিজৰ মনপ্ৰত নিজৰ মনেদি ভাল পোৱা প্ৰাৰ্থী আৰু পাৰ্টীক ভোট দি ৰাইজে জয়যুক্ত কৰাব আৰু এখন এনেধৰণৰ চৰকাৰ গঠন হ'ব। তো সেইকাৰণে মই চবকে শুভেচ্ছা জনাইছোঁ, বিটিআৰ বাকী ৰাইজক শুভেচ্ছা জনাইছোঁ। আৰু যি পাৰ্টীয়ে এই নিৰ্বাচনী কেম্পেইনত এইকেইদিন অংশগ্ৰহণ কৰিছে বা যি প্ৰাৰ্থীয়ে কৰিছে চবকে মই শুভেচ্ছা জনাইছোঁ। আমাৰ পাৰ্টি লেভেলত মেক্সিমাম এনচিয়ৰ কৰিছোঁ যে প্লিজ ডণ্ট গ' ফৰ ভাইলেঞ্চ। মই এইটো কথা খুব এনচিয়ৰ কৰিছোঁ আৰু মই দুখিত যদি ক'ৰবাত তেনেকুৱা ভুল হৈছে, বাট মই আমাৰ পাৰ্টিৰ মানুহবিলাকক সকলোকে মই ফাৰ্ষ্ট ডে ওৱানৰ পৰা ৰিকুৱেষ্ট কৰি আহিছোঁ, প্লিজ ডণ্ট গ' ফৰ এনি কাইণ্ড অফ ভাইলেঞ্চ। এইটো ভাল নহয়। আৰু এইকাৰণে হ'ব পাৰে কি আমাৰ পিছৰ যিটো কেম্পেইন লাষ্ট 5 years এইটো খুব মানুহে বুজি পাইছে আৰু মানুহৰ মুখে মুখে এটা কথা আহিছে এতিয়া যে আমাক শান্তি লাগে। 5 বছৰ শান্তি পালোঁ আৰু অনাগত দিনতো শান্তি লাগে। গতিকে আজি আমাৰ দলটোৱে মানে শান্তিৰ কেম্পেইন কৰা এটা দল। তো সেইকাৰণে আজি চবেই একচেপ্ট কৰিছে, খুব ভাল হৈছে। মই এইটোৱে বিচাৰোঁ চবেই আজি গধূলিলৈকে যাতে ফ্ৰী এণ্ড ফেয়াৰ হয়, কাউণ্টিংটো ফ্ৰী এণ্ড ফেয়াৰ হয়, কোনো ধৰণৰ গণ্ডগোল নহয়। আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে মাদাৰ অফ ডেম'ক্ৰেচিৰ মাতৃ ভাৰতবৰ্ষ এতিয়া। গতিকে ডেম'ক্ৰেচিৰ মাতৃ হিচাপে ভাৰতবৰ্ষখন আগুৱাই নিয়াত আমি চবেই একত্ৰিত হ'ব লাগিব আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াটো সদায় ফ্ৰী এণ্ড ফেয়াৰ হ'ব লাগিব। মই নাম্বাৰটো আগে পিছে নকওঁ, আজিও নকওঁ, কিন্তু ইলেকশ্যন কেম্পেইনৰ সময়তো মই কৈ আহিছোঁ যে আমি ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'বলৈ গৈ আছোঁ। আজিও মই এইটোকে কওঁ, ছিংগল লাৰ্জেষ্ট পাৰ্টি হ'বলৈ গৈ আছোঁ। কিন্তু নাম্বাৰটো যিহেতু ৰাইজৰ ওপৰত নিৰ্ভৰ কৰে, তো সেইকাৰণে মই নাম্বাৰটো নকওঁ আজি। আজিৰ নিৰ্বাচন হৈ যাওক, পিছত কম মই।